ভালে আছে আৰু স্বাগতম জনাইছো মোৰ পুনৰ অন্যটা ভ্লগলৈ আজি দেওবাৰ আৰু দেওবাৰ এতিয়া দুপৰীয়া ভাত বনাবলৈ আহিছে এখেতে আনিছিলে ব্ৰইলাৰ মাংস অকমান তাকে কিবা এটা বনাও সদায় মাংস এনে বনাই থকা হয় একেবাৰে সিম্পলকৈ আজি ভাবিছো চিকেন পোলাও বনাও একেবাৰে সাধাৰণভাৱে মানে কি হয় বাসমতি চাউলো নাই জহা চাউলো নাই পোলাও বনাবলৈ সেইকাৰণে সাধাৰণভাৱে যিবোৰ চাউল আমি ভাত বনাও সেয়া চাউলেৰে বনাম আজি পোলাও তাকে কেনেকুৱানো হয় তাকে চাম আৰু এফালে সেইকাৰণে যোগাৰ পাতি কৰি লৈছোঁ পিঁয়াজ কাটি লৈ কি লাগে আপোনালোকক দেখুৱাই যাম আশা কৰোঁ চাব কি হয়গে পোলাও তাকে এতিয়া বনাবলৈ বেছি পলম নকৰোঁ আজি ভ্লগটো আৰম্ভ কৰোঁ এনেদৰে এইফালে এতিয়া এয়া চাওঁ মাংস অলপমান লৈ লৈছোঁ লগতে লৈছোঁ চাউল সেইখিনি ভালদৰে ধুই খৰাহি এটা টুকি থৈছোঁ অলপ সময়ৰ কাৰণে লগতে এয়া পিঁয়াজ আলু কাজু কিচমিচ আলু নহ'লেও হয় কিন্তু বিহুৰ কাৰণে দি দিছোঁ আৰু লগতে লৈছোঁ অকণমান আদা নহৰু পেষ্ট অকণমান এনেদৰে লৈ লৈছোঁ এয়াই মোৰ যোগাৰ ইফালে এতিয়া এটা কুকাৰত মই অকণমান ৰিফাইন তেল দিলোঁ আৰু ৰিফাইন তেলখিনিতে মই এই কাজু কিচমিচখিনি অকণমান ফ্ৰাই কৰি ল'ম এয়া চাওক এতিয়া মই কাজু কিচমিচখিনি ফ্ৰাই কৰি পেলাই মই এখন প্লেটত নমাই থলোঁ লগতে সেই একেটা কুকাৰতে মই অকণমান তেল দি তাতে মই এতিয়া পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি অলপমান ভাজিম যিমানেই পিঁয়াজ আৰু অৱশ্যে যিকোনো ৰেচিপিত যদি পিঁয়াজটো সৰহ হয় তেতিয়া খাবলৈ বেছি টেষ্ট উঠে সেইবাবে মই পিঁয়াজ দি দিছোঁ অলপমান আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম আৰু তাৰে অলপমান মই এক্সট্ৰাকৈ ৰখাই দিম এইটো পিছত দেখুৱাম কি কৰিম সেইবাবে মই অকণমান এনেদৰে ৰখাই থৈছোঁ আৰু সেইখিনি পিঁয়াজতে এতিয়া মই তাতে দি দিছোঁ দুখিলা তেজপাত লগতে দিছোঁ ডালচেনি মোৰ কোনো ইলাচিও নাছিলে আৰু লঙো নাছিলে ইলাচি লং থকাতে মই দি দিলোঁহেঁতেন কিন্তু নাছিলে বাবে সেয়া দিলোঁ লগতে দি দিছোঁ আদা নহৰু পেষ্টখিনি এতিয়া দি আকৌ এনেদৰে অলপ সময় ভাজিম এয়া চাওক ভাজি থাকোঁতে তাতে মই অকণমান দি দিছোঁ চেনি দিলে ৰংটো আৰু অলপ ধুনীয়া হৈ যায় সেইবাবে অকণমান চেনি দিলোঁ এনেও পোলাও বনালে অকণমান মিঠাটো লাগেও সেয়া দিলোঁ তাৰপিছতে এয়া চাওক অকণমান ভজাৰ পিছত মই যিখিনি মাংস আছিলে সেইখিনি মই তাতে দি দিলোঁ দি পেলাই এতিয়া মাংসখিনি মই ফ্ৰাই কৰিম এনেদৰে আৰু লগত কি মছলা লাগিব এতিয়া মই তাতে এড কৰি দিম এয়া চাওক অলপ সময় লৰোৱাৰ পিছত তাতে মই দি দিলোঁ পৰিমাণ অনুযায়ী অলপমান হালধি দিছোঁ লগতে দি দিম অকণমান জিৰা গুড়ি আৰু অকণমান মিট মছলা দিম সেয়াই দিম আৰু কাশ্মীৰী মিৰ্চ অকণমানো দি দিম লগত এইফালে গোটেইখিনি এনেদৰে মছলা এড কৰি পেলাই মই আকৌ মাংসখিনি ফ্ৰাই কৰিম এয়া চাওক অকণমান দি দিলোঁ কাশ্মীৰী মিৰ্চ বেছিও নাই দিয়া এনেদৰে দি মাংসখিনি এতিয়া মই ফ্ৰাই কৰিম আৰু এইফালে এয়া অকণমান ফ্ৰাই কৰাৰ পিছত তাতে মই দি দিছোঁ পৰিমাণ অনুযায়ী অলপমান নিমখ আকৌ নিমখ দি এনেদৰে আকৌ ফ্ৰাই কৰিম এনেদৰে লৰাই মই ফ্ৰাই কৰি থাকিম মাংসখিনি আৰু আধা ফ্ৰাই হৈ গৈছে এতিয়া এয়া চাওক আধা ফ্ৰাই হৈ থাকোঁতে মই তাতে দি দিম যিখিনি আলু লৈছিলোঁ কাটি সেইখিনি তাতে মই দি দিছোঁ দি পেলাই আকৌ আলু ফ্ৰাই হোৱালৈকে ভাজি থাকিম মাংসখিনিও একেবাৰে ফ্ৰাই হোৱালৈকে ভাজি থাকিম এনেদৰে আৰু এইফালে এয়া চাওক মোৰ এতিয়া বৰ্তমান ফ্ৰাই হৈ গৈছে মাংস এতিয়া এনেদৰে আকৌ অকণমান লৰাই দিম এইফালে এয়া চাওক ধুনীয়াকৈ মাংস আৰু আলুখিনিও মোৰ সিজি গৈছে এতিয়া তাতে মই দি দিম চাউলখিনি যিখিনি মই চাউল টুকি থৈছিলোঁ সেইখিনি তাতে মই দি দিছোঁ আৰু ক'লোৱে আপোনালোকক এইখিনি মোৰ জহা চাউল আৰু বাচমতি চাউল নহয় এনেই ভাত যি বনাওঁ সেয়াই চাউল এয়া দি পেলাই আকৌ একেলগে এনেদৰে ভালদৰে মিলাই দিছোঁ এয়া চাওক ভালদৰে মিলাই দিলোঁ এয়া ধুনীয়াকৈ গোটেইখিনি মিলাই তাত মই দি দিম এতিয়া পানী অলপমান পানী প্ৰথমতে দি গোটেইখিনি আকৌ এনেদৰে মিলাই লৈছোঁ তাৰপিছত আকৌ পুনৰ পানী দি দিম নিৰ্দিষ্ট জোখত পানী দিম যাতে বেছিও নহয় একেবাৰে তাকৰো নহয় এনেদৰে পানী দি পেলাই এতিয়া তাতে দি দিম অকণমান গৰু ঘিউ এয়া চাওক ওপৰ একেবাৰে শেষত মই দিছোঁ গৰু ঘিউ এনেদৰে গৰু ঘিউ দি পেলাই তাতে আকৌ মই গোটেইখিনি মিহলাই দিম লৰাই দিয়াৰ পিছত তাত মই হাফৰ লগাই প্ৰেছাৰ চিটি মাৰিবলৈ দিম এইফালে এয়া চাওক আৰু চিটি মৰাৰ আগতে অকণমান পদুনা আছিলে তাৰে অকণমান চটিয়াই ধনিয়াও দিব পাৰে মোৰ একো নাছিলে পদুনা কেইখিলামানকে দি দিলোঁ এতিয়া তাতে মই আকৌ ঢাকন লগাই এটা চিটি মৰালে ৰৈ দিম এইফালে মোৰ পোলাও ৰেডি হৈ গ'ল এতিয়া ঢাকন উঠাম আৰু চাম কেনেকুৱা হ'ল আজি পোলাও আৰু বাকী যে মই এইখিনি পিঁয়াজ আৰু কাজু কিচমিচ যে প্ৰথমতে ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি আছেই দিবলৈ এতিয়া প্ৰথমতে চাই লওঁ কেনেকুৱা হ'ল
এয়া মোৰ পোলাও আৰু দেখিবলৈ এয়া চাওক ধুনীয়াই লাগিছে পোলাওখিনি আৰু লগতে অকণমান লৰাই দিছোঁ আৰু ভাতকেইটা এটা এটা হৈ আছে চাওক দেখিবলৈ ভালে লাগিছে গোটেইখিনি এখন ডিছত মই উলিয়াই দিম আৰু লগত যিখিনি যে মই কাজু কিচমিচ পিঁয়াজখিনি যে মই থৈছিলোঁ প্ৰথমতে সেইখিনি এতিয়া মই ওপৰত দি দিম এতিয়া এফালে এখন ডিছত গোটেইখিনি মই পোলাও এনেদৰে নমাই লৈছোঁ একেবাৰে চিম্পুলকৈ বনাইছিলোঁ চাওক ঘৰত যি যি বস্তু আছে সেইখিনি বস্তুৱে বনাইছিলোঁ আৰু বেলেগ মানে একো নথকাখিনি নাই আৰু যিখিনি আছিলে সেইখিনিয়ে বনালোঁ ক'লোৱে কেতিয়াবা এনেদৰে খায়ো ভাল লাগে আৰু এইফালে চাওক মোৰ পোলাও ৰেডি এতিয়া তাৰ ওপৰতে যিখিনি পিঁয়াজ আছিলে পিঁয়াজ মানে ফ্ৰাই কৰি লৈছিলোঁ আৰু কাজু কিচমিচখিনিও এনেদৰে ওপৰত দি দিছোঁ আৰু তেতিয়াও খোৱাৰ জুতিটো ল'ম আৰু এনেদৰে এটা জুতি উঠে সেইবাবে এনেদৰে দি দিছোঁ গোটেইখিনি ধুনীয়াকৈ ওপৰতে আৰু খাই চাবচোন এনেদৰে কেতিয়াবা আজি ময়ো সেই একেবাৰে সহজতে ঘৰত যি যি বস্তু আছিলে সেইখিনিয়ে বনাই দিলোঁ আজি একেবাৰে সহজতে চিকেন পোলাও লগতে অকণমান বুটৰ চাটনি আৰু অকণমান বুট দাইল এনেদৰে আজি আমাৰ দুপৰীয়া আহাৰ গ্ৰহণ কৰিলে আৰু সঁচাকৈ খাবলৈ ইমান টেষ্টি হৈছিলে পোলাওটো আৰু এইফালে এয়া খাই বৈ আজৰি হ'লোঁ আজৰি হৈ বৈ আমি আজি যাম নামৰূপলৈ বিশেষ কাম এটাত আৰু নামৰূপলৈ গৈ সেই আহোঁতে দুটি আইচক্ৰীম আমি খালোঁ পিহুৱে মই লগতে ঘূৰি আহোঁতে ভূপেন হাজৰিকা পাৰ্কত সোমালোঁ পিহুৰ লগতে ময়ো অকণমান ফূৰ্তি কৰিলোঁ সেয়া তেনেদৰে অলপ সময় তাতে সময় অতিবাহিত কৰিলোঁ আৰু কণ কণ শিশুসকলে তাত থাকিতো খুবেই ভাল পায় আহিবলৈ মনেই নকৰে তথাপিও তেনেদৰে পিহুৰ লগতে সেয়া ময়ো চাওক অকণমান আৰু এনেই তেনেদৰে অলপ সময় পাৰ্কতে থাকিলোঁ ঘূৰি আহোঁতে যে আন্ধাৰে হ'ল আৰু সেয়াই আজি ব্লগটো ইমানতে সামৰি মাৰিম আশা কৰোঁ আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নাপাহৰিব আজিলৈ ধন্যবাদ সকলো কুশলে থাকক